সকলোকে নমস্কাৰ। আজি গধূলিৰ সাজৰ বাবে এটা সিম্পল ৰেচিপি ৰান্ধিবলৈ লৈছোঁ, তাকে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। পালেং শাক আৰু মাছৰ আঞ্জা। এয়া 4 পিচ ৰৌ মাছ লৈ লৈছোঁ, এমুঠা পালেং শাক, নহৰু এটা আৰু আদা এডোখৰ, আলু দুটা, পিঁয়াজ জলকীয়া। আৰু প্ৰথমতে আমি মাছ আৰু আলুখিনি কুকাৰত বইল কৰি ল'ম। এয়া বইল হৈ গৈছে আমাৰ। আমি তাৰপিছতে এয়া পালেংখিনি ধুনীয়াকৈ কুটি ল'লোঁ, আদা নহৰুখিনি খুন্দি লৈছোঁ। সামান্য তেলত আমি পিঁয়াজ, আদা, নহৰু, জলকীয়াখিনি ভাজি লৈছোঁ, নিশ্চয় কম তেলত। আৰু এই পালেংখিনি আমি ভাজি লৈছোঁ। নাভাজিলেও পাৰি, কিন্তু অকণমান তেলেতীয়া টেষ্ট এটা আনিবৰ কাৰণে সামান্য তেলত ভাজি লৈছোঁ। পালেংখিনি ভাপত সিজি যোৱাৰ পিছত আলুখিনি দি দিছোঁ আৰু ভালকৈ মিক্স হ'বৰ কাৰণে ঢাকি দিছোঁ। অলপ দেৰি ৰাখি ভালকৈ লৰাই পানী দি দিছোঁ। আপোনালোকে নিজৰ আন্দাজমতে পানী দিব। মই জোল খাই ভাল পাওঁ কাৰণে অকণমান সৰহকৈ দিছোঁ পানী। আৰু ভালকৈ উতল আহিবৰ কাৰণে আকৌ ঢাকি দিছোঁ। এতিয়া জুইটো অকণ বঢ়াই দিছোঁ। এয়া উতল আহিছে। উতল আহোঁতে দিবলৈ ৰাখি লোৱা আদা নহৰু গুড়া অলপ ছটিয়াই দিছোঁ। আৰু এনেদৰে আমি লৰাই থাকিম। আৰু 2 পিচমান আলু ভাঙি দিম এনেদৰে। ভাঙি দিয়াৰ পিছত আঞ্জাখন খুব মতে ঘুলি থাকিব লাগিব। এয়া মই ঘুলি দিছোঁ। আৰু আঞ্জাৰ ৰসখিনি ঘোলা নোহোৱা পৰ্যন্ত ঘুলিয়ে থাকিব লাগিব। এটা হালধীয়া কালাৰ যে ওলায়, সেই হালধীয়া কালাৰটো নোলোৱালৈকে ঘুলিয়ে থাকিব খুব মতে। তেতিয়া আঞ্জাৰ সোৱাদটো ভাল হয়, জোলখিনি খাবলৈ ভাল হয়। আৰু এইখিনি সিজোৱা মাছখিনি আমি দি দিছোঁ। প্ৰায় উতলি হৈছে শাকখন, সেইকাৰণে দি দিছোঁ। আৰু আগতীয়াকৈ সেইকাৰণে দিয়া নাছিলোঁ, কাৰণ ভাগি যাব পাৰে যিহেতু সিজোৱা মাছ। এতিয়া ভালকৈ উতলিবৰ কাৰণে আকৌ আমি ঢাকি দিছোঁ। আৰু মই যিহেতু হাতখন তিতি আছিলে, মোৰ এতিয়া ভালকৈ সেকি লৈছোঁ হাতকেইখন। আৰু তলত আমি এনেদৰে জুই ফুৱাবৰ কাৰণে এটা চৌকা বনাই লৈছোঁ। আমাৰ কোৱাৰ্টাৰৰ কিটচেনটো অলপ সৰু বাবে আমি এনেদৰে এক্সট্ৰাকৈ এটা কিটচেন সাজি লৈছোঁ টেম্পৰেৰীকৈ, য'ত আমি জুই ধৰিব পাৰোঁ। আৰু এই ষ্টেণ্ড চৌকাটোত আমি গৰম পানী কৰোঁ, কিন্তু ভৰি চৰি সেকিবলৈ অসুবিধাৰ বাবে তলৰটো ইউজ কৰোঁ। আৰু এইফালে আমাৰ আঞ্জা পূৰা 100 ডিগ্ৰী উতলি আছে। ৰ'ব, মাছ এপিচ দিয়া দেখাই দিছোঁ। অলমষ্ট হৈ গৈছে আৰু আমাৰ আঞ্জাখন। আৰু হ'বৰ সময়ত আমি ইয়াত জাব্ৰাং দি দিব লৈছোঁ, জাব্ৰাং কেইটামান। এইটো জালুকৰ ককাই ভাই বুলিয়ে কয়, আৰু জালুকৰ নিচিনাই। জাব্ৰাং গুটি 4টা আমি দি দিছোঁ। আৰু এইকেইটা দি অকণমান সেমেকি ভাপত সিজিলেই আমি নমাম আৰু আঞ্জাখন। ইমান ধুনীয়া কালাৰ উঠিছে নহয়, আৰু বহুত ধুনীয়া এটা ফুৰফুৰীয়া গোন্ধও আহিছে। আৰু মই অকণমান জোলটো টেষ্ট কৰি চাইছিলোঁ, খুব টেষ্টি হৈছে। আপোনালোকে এয়া মাছ এপিচ দেখাই দিছোঁ, চাওক কালাৰ কি ধুনীয়া উঠিছে। আপোনালোকে ট্ৰাই কৰি চাব, একেবাৰে চিম্পুল ৰেচিপি। আমি খাই খুব ভাল পাওঁ, আমাৰ এওঁ খুব ভাল পায় পালেং শাকৰ জোলটো খাই মাছৰ সৈতে। এয়া বাতিত মাছ আৰু আলুৰ পিচ বাঢ়ি লৈছোঁ, জোল বাঢ়ি লৈছোঁ। আৰু এয়া আজি গধূলিৰ ভাত সাজ মোৰ সজা হৈ গ'ল। আৰু আমি এইখিনি এতিয়া আমাৰ
পাতিখনলৈ লৈ যাম। আমাৰ এওঁ আৰু মই পাতিত বহি খোৱা অভ্যাস আছে। এতিয়া আমাৰ খোৱা পাতিখনলৈ লৈ যাম। গাজৰ নেমু কাটি দিছোঁ। অলপ ওচৰৰ পৰা দেখাই দিছোঁ দেই ভাত আঞ্জাখিনি। এতিয়া আমি খোৱা পাতিত বহিলোঁ আৰু খাবলৈ সাজু হৈছোঁ। ভিডিঅ'টো যদি ভাল পায় লাইক এটা কৰি দিব। আজিলৈ আহোঁ। শুভৰাত্ৰি। বাই বাই।